And okay guys, আজি আমি গৈ আছোঁ এটা কামৰ ডেকোৰেশ্যনৰ কামত। তো তাৰ কাৰণে আমি প্ৰথমে বজাৰ কৰিম, কি লাগিব কি নালাগে। এণ্ড আপোনালোকে পুৰা ফুল ব্লগটো চাই থাকক, স্কিপ নকৰিব। এণ্ড লাইক মই আপোনালোকক দেখাই দিছোঁ ক'ৰ পৰা কি কিনো কি নিকিনো, আৰু চাই থাকক। আৰু মোৰ লগতে আছে ৰফিকুল, চিনি পায়ে। বজাৰ কৰি ল'লোঁ ডেকোৰেশ্যনৰ। এণ্ড এতিয়া আমি আমাৰ যাত্ৰাৰ অভিমুখী হ'ম, আৰু আপোনালোকক দেখাই আছোঁ কেনেকুৱা কি কৰোঁ কেনেকুৱা নকৰোঁ, আপোনালোকে চাই থাকক। আৰু যোনে যোনে নতুন আহিছে চেনেলত তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব, আৰু ইউ কেন মাষ্ট বি কমেণ্ট ডাউন। এণ্ড লেটছ সি। एहसास की जो जुबान बन गए, दिल में मेरे मेहमान बन गए। आपकी तारीफ में क्या कहें, आप हमारी जान। দেখাই দিওঁ ৰাইজক, এই চাওক এনেকৈ আমাৰ ভিডিঅ' শ্বুট হয়। আমাৰ লগত আজি আছে মোৰ বন্ধু আমিনুল। এই হাই কৈ দিয়া। তো আমি একেলগে গৈ আছোঁ আজি কাম কৰিবলৈ, অকণমান ৰখিলোঁ। কি নদী ন? বগী নদী। বগী নদী আপোনালোকে দেখিব পাইছে, বগী নদীৰ চাৰিও ছাইড। অ'কে, তো গাইজ বাইকখন মোৰ নহয়, মোৰ মানে লগৰটোৰ ডিলাৰৰ পৰা আনিছে আজি এনেই ৰাইড এটা কৰিবৰ কাৰণে। তো এইখন বাইক তাৰেই, বাট আজি মই অলপ চলালোঁ, আপোনালোকে চাব পাৰিলেই চাগে। এতিয়া আমি ৰখিছোঁ, অলপ পানী চানী খাই লওঁ। বহুত আপোনালোকৰ কিবা মন চন বেয়া লাগি থাকিলে জাষ্ট গাড়ী লওক, বাইক লওক, যি আছে আপোনাৰ হাতত, অলপ বাহিৰলৈ ওলাই যাওক, তেতিয়া আপোনাৰ মনটো ভাল লাগিব। জীৱনত বহুত দুখ হ'ব পাৰে, বহুত টেনশ্যন হ'ব পাৰে, বহুত নানা ৰকমৰ মানে বহুত কিবা কিবি হ'ব পাৰে, কিন্তু আপোনালোকে জাষ্ট ঘূৰক, ঘূৰিলে আপোনালোকৰ মনবিলাক বহুত ভাল লাগিব। किस्मत से हमें आप हमदम मिल गए, जैसे कि दुआ को अल्फाज मिल गए। ওকে, আমি আহি পালোঁ এতিয়া পদুমণি আই থান, আৰু এতিয়া আমি কাম ষ্টাৰ্ট কৰিম, আৰু আপোনালোকে চাই থাকক। কিবা দেখাবলৈ চেষ্টা কৰিছোঁ, চাওক ভাল বেয়া যি হয়তো আপোনালোকে চাই লওক। এণ্ড আমি এণ্ট্ৰি কৰিলোঁ। रब से मिला एक अयान बन गए, ख्वाबों का मेरे मकान बन गए। आपकी तारीफ में क्या कहें, आप हमारी जान बन। আমাৰ কাম এতিয়া অলমষ্ট কমপ্লিট হৈ গ'ল, আৰু এতিয়া আপোনালোকে চাওক আমি কি কি কৰিলোঁ। পদুমনি আই লখিমপুৰ, আপোনালোকে আহক, হয়তো আহিয়ে থাকে।
জয় এখন এতিয়া আমি ঘৰমুৱা হৈ আছোঁ। एहसास की जो जुबान बन गए, दिल में मेरे मेहमान बन गए। आप किताब